মোৰ নাম শিল্পিকা মধুকৈল্য। আবৃত্তি কৰিব ওলোৱা মোৰ স্বৰচিত কবিতাৰ শিৰোনাম মোৰ কবিতা মানুহৰ কবিতা। বন্ধু, তুমি নাভাবিবা মই প্ৰেমৰ কবি বুলি। মোৰ কবিতাত তুমি নোপোৱা ব্যৰ্থ প্ৰেমৰ হুমুনিয়া। মোৰ কবিতাত তুমি পাবা ৰেলৱে প্লেটফৰ্ম, অভাৰ ব্ৰিজৰ তলত কিম্বা ফুটপাথত পৰি থকা নৰকংকাল সদৃশ মোৰ দেশৰ জনগণক। এয়াই মোৰ সংগ্ৰাম সিহঁতৰ শান্তিৰ বাবে, সিহঁতক মানুহ হিচাপে জীয়াই ৰাখিবলৈ। আজি স্বাধীনতাৰ অত বছৰ গৰকা পিছতো পৰিৱৰ্তন নোহোৱা মোৰ দেশৰ সঁচা ছবিখন মোৰ কবিতাতেই ফুটি উঠক। জনতাই জানক মোৰ দেশৰ কথা। বন্ধু, তুমিতো জানাই মোৰ জন্ম এই দৰিদ্ৰ জনগণৰ মাজতে। মই জানো এখন তৰোৱালতকৈ এটা কলমৰ জোৰ বেছি। সেয়েহে মই আখ্যা পাওঁ বিদ্ৰোহী কবি বুলি। কিন্তু মই বিদ্ৰোহী নহয় মই বিদ্ৰোহী। মই বিপ্লৱী। মই